এইবাৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে আমবাৰী চাৰিআলিৰ ৰয়েল একাডেমী। বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ লগতে অভিভাৱক সভা হোজাই জিলাৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিছে ৰয়েল একাডেমী। এইবাৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে আমবাৰী চাৰিআলিৰ ৰয়েল একাডেমী। এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ লগতে অভিভাৱক সভা হোজাই জিলাৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিছে ৰয়েল একাডেমী। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সকলোতকৈ ভাল ফলাফল দেখুৱাই ৰয়েল একাডেমী। ৰয়েল একাডেমীৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা দিছিল 21 গৰাকীয়ে। তাৰে ভিতৰত 21 জনে উত্তীৰ্ণ হৈ দেখুৱাই দিলে আমবাৰীবাসীক। এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ এনেকুৱা সুনাম দেখি আমবাৰীবাসী উৎফুল্লিত। ৰয়েল একাডেমীৰ তত্বাৱধানত সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নীলবাগানৰ ভূমিপুত্ৰ সমাজসেৱা শিক্ষা জগতক আগুৱাই নিয়া শ্বেখ আলহাজ হাফিজ কলন্দৰ আলী বৰলস্কৰ চাহাব। বৰলস্কৰ চাহাবে কয়, অনাগত দিনত বিদ্যালয়খনে ভাল ফলাফল দেখুৱালে বিদ্যালয়খনৰ বিভিন্ন কাম তেওঁ নিজেই কৰি দিব বুলি আশ্বাস দিয়ে। এতিয়া আমি শুনাই ল'ব বিচাৰিছোঁ বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ মন্তব্য। মই আমবাৰী ৰয়েল একাডেমী স্কুলখনত আহি পেলাই মোক ফাৰ্ষ্ট এই আমবাৰী অঞ্চলবাসীক মই ধন্যবাদ দি আছোঁ যে আজিৰ যুগত আমবাৰী অঞ্চলবাসী মানুহসকলে যে শিক্ষাৰ প্ৰতি ইমান গুৰুত্ব দিছে, সেই কথাটো দেখি পেলাই মই একদম বিলকুল উৎফুল্লিত আৰু মই বহুত সুখী। আৰু আগলৈ এই স্কুলখন মই ভাবি আছোঁ যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতক শিক্ষাৰ প্ৰতি তেখেতে যেনেকৈ চকু দিছে, নিশ্চয় এই সমষ্টিৰ ভিতৰত এই আমবাৰী ৰয়েল একাডেমীৰ প্ৰতিও তেখেতে চাব। আৰু আজিৰ ভিডিঅ'টো তেখেতলৈ যেনেকৈ পাই যায় তেনেকৈ নিশ্চয় আপোনালোকে এইটোত সকলোৱে আগবঢ়াই নিবলৈ চেষ্টা কৰিব বুলি আশা কৰিছোঁ। দেখা যায় বিভিন্ন সভাত আপুনি মুখ্যমন্ত্ৰীৰ কথা কয়, কি আপুনি বিজেপি দলত অংশগ্ৰহণ কৰে? এইটো মোৰ ৰাজনীতিৰ কথাটো মোৰ লগত কেতিয়াও নাপাতিব, মই একদম এইটো কমপ্লিট কৰি দিছোঁ। এইটো মই ৰাজনীতিটো বিলকুল মই আৰম্ভণিতো নাই, আজিও নাই, আৰু যিমান দিন জীয়াই থাকিম সিমান দিন মই ৰাজনীতিত নাই, এইটো ক্লিয়াৰ কাট। কিন্তু মুখ্যমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী, ভাৰতৰ ভিতৰত যিমান মুখ্যমন্ত্ৰী আছে সকলো মুখ্যমন্ত্ৰীতকৈ যোগ্য মুখ্যমন্ত্ৰী। সেইকাৰণে আমাৰ অসমখন আজিলৈকে বিলকুল আজান ফকীৰ আৰু শংকৰদেৱৰ মিলনভূমি হিচাপত শান্তিতে আছে। বেলেগ ষ্টেটত দেখক আপুনি তেনেকৈ শান্তি নাই, আমাৰ অসম যেনেকৈ শান্তিতে আছে। আপুনি যদি আজি এইখন সভাত চিফ গেষ্ট হিচাপে কিবা আশ্বাস দিছে নেকি বিদ্যালয় কৰ্তৃপক্ষ বা কিবা পদক্ষেপ হাতত লৈছে? নাই, বিদ্যালয়খনত মোৰতো এতিয়া মই য'ত বহিছোঁ তাততো কোনো ল'ৰা ছোৱালী ইয়াত বহি বা শিক্ষকসকলে শিক্ষা দান দিয়া তেনেকৈ কোনো মেণ্টেলিটি নাথাকিব। ইমান বিদ্যালয়খন তেওঁলোকে বাঁহেৰে পাতি সজাই পেলাই ৰাখি ইমানখিনি কৰিছে, গতিকে তেওঁলোকৰ কৰ্মফল পাবই। মই লগত আছোঁ তেওঁলোকৰ এইখন স্কুল, মই কৈছোঁ আগামীতে এইটো স্কুল পূৰা বিল্ডিং হ'ব, সকলোৱে মিলিজুলি কৰিব। যিসকল দেখা গৈছে ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হ'ব পৰা নাই তেখেতসকলক আপুনি কি জনাব? উত্তীৰ্ণ হ'ব পৰা নাইতো, এইটো স্কুলতো নাই, গোটেই বেলেগ স্কুলত দেখা গৈছে আত্মহত্যাৰ পথ বাছি লৈছে। এতিয়া দেখা গৈছে কম্পাৰ্টমেণ্টেলৰ অহা জুনৰ 1 তাৰিখত কম্পাৰ্টমেণ্টেলৰো ফৰ্ম। মই এটা কথা কৈ দিছোঁ, 3টা চকা একেলগত সংযোগ ৰাখিব লাগে। ৰিক্সাৰ 3খন চকা মই কৈ দিছোঁ আগতে। সেই যিবিলাক ফেইল কৰিছে, কিবা আত্মহত্যা কৰিছে, কিবা কৰিছে, এইবিলাক হ'ল এটাৰ পৰা এটাৰ সম্পৰ্ক নাই। তেখেতসকলক আপুনি কি উপদেশ দিব যিসকলে উত্তীৰ্ণ হ'ব পৰা নাই? তেওঁলোকক মই এইটোৱে উপদেশ দি আছোঁ যে তেওঁলোকে তেওঁলোকৰ গাৰ্জিয়ানৰ কথামতে আৰু তেওঁলোকৰ শিক্ষাগুৰুসকলৰ কথামতে তেওঁলোকে পঢ়া শুনা সদায় কৰিব লাগে। তেওঁলোকৰ শৈক্ষিক পৰিৱেশৰ মাজত থাকি পেলাই তেওঁলোকে পঢ়িব লাগে। আৰু দেখা যায় বহুত অভিভাৱকসকলে কয় তুমি আৰু পঢ়িব নোৱাৰিবা বা এইবাৰ ফেইল কৰিছা, তুমি পঢ়া এৰি দি কামত লাগিব। এইসকল অভিভাৱকক আপুনি কি কয়? নাই, এইবিলাক অভিভাৱকসকলে হয়তো কোনোবাই নাজানে যে এবাৰ দুবাৰ তিনিবাৰো মেট্ৰিক ফেইল কৰি পেলাই ভাৰতত বহুত ডাঙৰ ডাঙৰ মানুহো আছে। হয়, সঁচাকৈ মই প্ৰথমতে মহান আল্লাহ তালাৰ নাম লৈ মই আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আপোনালোক ইমান প্ৰখৰ ৰ'দত আহি আমাক এইখন বিদ্যালয়ৰ খা খবৰ লৈছে। নিশ্চয়কৈ ইতিমধ্যে যিটো হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিটো ফলাফল উলিয়াইছে, এই ফলাফলত নিশ্চয়ভাৱে আমি সুখী হৈছোঁ, আমাৰ অভিভাৱকসকল সুখী হৈছে। আমি অতি বেছি কঠোৰ পৰিশ্ৰম কৰাৰ কাৰণে
আৰু ছাত্ৰ ছাত্ৰীসকলে কঠোৰ পৰিশ্ৰম কৰাৰ কাৰণে আজি এনেকুৱা ফলাফল পাবলৈ সক্ষম হৈছে আৰু আমি আশা ৰাখিছোঁ অনাগত দিনত ইয়াতকৈ আৰু ভাল ফলাফল দেখুৱাব পাৰিম বুলি আমি আশাবাদী। অৱতীৰ্ণ কেইজন ছাত্ৰ ছাত্ৰী? আমাৰ টোটেল 21জনে পৰীক্ষা দিছিল, 21জনে পাছ কৰিছে। আজি কিহৰ খবৰ? আজি আমি এই যিটো ভাল ফলাফল দেখুৱাইছে সেই হিচাপত আমি অভিভাৱকসকলক উৎসাহিত কৰিবৰ বাবে সিহঁতক আমি সম্বৰ্ধনা জনাই আছোঁ আৰু সিহঁতক যিবিলাকে পাছ কৰিছে সিহঁতক আমি সম্বৰ্ধনা দি আছোঁ। গতিকে যাতে আমাৰ গাৰ্জেনসকল অভিভাৱকসকল আমাৰ বিদ্যালয়ৰ প্ৰতি বা ছাত্ৰ ছাত্ৰীৰ প্ৰতি যিটো মনোবেশ থাকে, সিহঁতৰ প্ৰতি যিটো দায়িত্ব থাকে সেইটো অধিক বেছি ল'ব পাৰে, তাৰ বাবে আমি সিহঁতক আমন্ত্ৰিত জনাইছোঁ। অহা বছৰত কেইজনে? আমাৰ অহা বছৰততো বহুত বেছি, ইয়াতকৈ ডাবুল আছে আমাৰ আৰু নিশ্চয় ইয়াতকৈ বেছি হ'ব। কিমান আছে? বৰ্তমান টোটেল এবাউট আমাৰ 400 ষ্টুডেণ্ট টোটেল। অতিথি হিচাপে কাক আজি আমাৰ অতিথি হিচাপে আমি বিশেষ কোনো দলীয় কোনো নেতাক আমি মাতা নাই। আমি এনেকুৱা এজন ব্যক্তিক মাতিছোঁ যিজন ব্যক্তিয়ে শিক্ষাৰ ক্ষেত্ৰত সদায় চকু ৰাখি আহিছে। আমি ইতিমধ্যে দেখি পোৱা এনেকুৱা এজন ব্যক্তিক মাতিছোঁ যিজন হৈছে আলহাজ হাফিজ কলন্দৰী চাহাবক মাতিছোঁ। তেওঁক আমি বিশিষ্ট চিফ গেষ্ট হিচাপত আজি তেওঁক মাতিছোঁ আৰু তেওঁ ইতিমধ্যে আমাৰ সভাত আহি আমাক যি মূল্যৱান শিক্ষাৰ ক্ষেত্ৰত যি ল'বলগীয়া, অভিভাৱকসকলে যি দায়িত্ব ল'বলগীয়া আছে, অভিভাৱকসকলে যি ল'ৰা ছোৱালীৰ প্ৰতি চকু দিব লাগে সেইখিনি তেওঁ বুজাই দিছে ইতিমধ্যে। আমাকো তেওঁৰ পৰা আমি বহুত বস্তু আমি শিকিছোঁ আৰু তেওঁ আমাৰ বিদ্যালয়খন অনাগত দিনত আৰু অধিক উন্নত কৰিব বুলি, আমাৰ বাঁহৰ খুঁটিবিলাক পৰিৱৰ্তন কৰিব, আমাৰ স্কুলখন কমপ্লিটলি পৰিৱৰ্তন কৰি দিব বুলি তেওঁ আশ্বাস দিছে আৰু ইতিমধ্যে আমি তেওঁৰ যি আশ্বাস দিয়াখিনি আমি সাদৰে সমৰ্থন কৰিছোঁ।